নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, আজি মই লৈ আহিছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদত পদ মুকলি হোৱা কেইটামান পদৰ বিষয়ে আৰু কি পোষ্ট ওলাইছে সকলোবোৰ মই জনাইছোঁ আৰু কিমান দৰমহা সকলোবোৰ মই কৈছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' বন্ধুসকল, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদত 264টা পদ মুকলি কৰা হৈছে। চ' বন্ধুসকল, আপোনালোকে চাই থাকিব। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদ NCERTত চাকৰি মুকলি কৰিছে। খালী হোৱা পদৰ সংখ্যা 264টা। ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে 3 আগষ্ট 2020ৰ আগে অনলাইন আবেদন কৰিব লাগিব। অনলাইন পদ্ধতিৰে এই পদসমূহ আবেদন কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে অনলাইন পদ্ধতিৰে এই পদসমূহ আবেদন কৰিব লাগিব আৰু কি পদ আছে মই জনাইছোঁ। ৰাষ্ট্ৰীয় শৈক্ষিক পৰিষদত পদৰ নাম প্ৰফেচৰ। খালী হোৱা পদৰ সংখ্যা 38টা। দৰমহা প্ৰতি মাহে 37,400 টকাৰ পৰা 67,000 টকালৈ আৰু গ্ৰেড পে থাকিব 10,000 টকা। পদৰ নাম এছিষ্টেণ্ট প্ৰফেচৰ। খালী হোৱা পদৰ সংখ্যা 83টা। দৰমহা প্ৰতি মাহে 37,400 টকাৰ পৰা 67,000 টকালৈ, গ্ৰেড পে 9,000 টকা। পদৰ নাম এছিষ্টেণ্ট প্ৰফেচৰ। খালী হোৱা পদৰ সংখ্যা 142টা। দৰমহা প্ৰতি মাহে 15,600 টকাৰ পৰা 39,100 টকালৈ, গ্ৰেড পে থাকিব 6,000 টকা। পদৰ নাম লাইব্ৰেৰিয়ান। খালী হোৱা পদৰ সংখ্যা 1টা। দৰমহা প্ৰতি মাহে 37,400 টকাৰ পৰা 67,000 টকালৈ আৰু গ্ৰেড পে 10,000 টকা। পদৰ নাম এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। খালী হোৱা পদৰ সংখ্যা 2টা। দৰমহা প্ৰতি মাহে 15,600 টকাৰ পৰা 39,100 টকালৈ, গ্ৰেড পে 6,000 টকা। আবেদনকাৰীৰ মাচুল। আবেদনকাৰী জেনেৰেল OBC EWS কেটেগৰীৰ অন্তৰ্গত প্ৰাৰ্থীসকলে 1,000 টকা অনলাইন যোগে আবেদন মাচুল হিচাপে পৰিশোধ কৰিব লাগিব। বাকী শ্ৰেণী আৰু মহিলাসকলৰ কোনো ধৰণৰ মাচুল দিব নালাগে। চ' কেনেকৈ আবেদন কৰিব? পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ মই তলত ডিছক্ৰিপশ্যন NCERT ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদৰ ৱেবছাইটটো মই দি দিম। তাৰ পৰা আপোনালোকৰ পদৰ অৰ্হতাসমূহ চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব।